ইউটিউব চেনেলটো আজি হয় 31 ডিচেম্বৰ ন আৰু লাষ্ট এইটো বছৰৰ লাষ্ট দিন সো মানে এইটো সাডেন ব্লগ হৈ গ'ল আৰু মানে দুপৰীয়া মোৰ অৱস্থাটো অলপ বেয়া আছিল সেইটো কাৰণে মই কৰিব পৰা নাই আৰু মানে দাদাই খানা খাইছে সো আমাকো লৈছে খানা খাবৰ তো ভিডিঅ'টো মই এতিয়া ষ্টাৰ্ট কৰিছোঁ বোলো লাষ্ট বছৰৰ লাষ্টটো দিনৰ কাৰণে ব্লগ এটা বনাই দিওঁ সো চাই থাকিব আপোনালোকে আয়োজন পিছপিনে চলি আছে আৰু এতিয়া Yes. আৰু আপুনি আমাৰ পুৰা আয়োজনত লাগি আছে কেনেকুৱা আজি লাষ্ট এইটো বছৰৰ লাষ্ট কেনেকুৱা মানে কি ক'বা অহা বছৰটো কেনেকুৱা হ'ব লাগে কেনেকুৱা আৰু অহা বছৰ ভাল হাঁহি খুচিয়ে যায় জানো এইটো বছৰটো বাই বাই দি দিয়া আৰু আজিৰ দিনটো বাই বাই আৰু পিছপিনে আয়োজন সভা দেখাই দিও আপোনালোকে চাই থাকিব মানে পথাৰৰ পিছপিনে আৰু আপোনালোকে দেখিব পাইছে ইয়া লাষ্টৰ বহুত দূৰত মানে খানা আয়োজন হৈছে এতিয়ালৈ মানে ভাত চাত বহোৱা হোৱাই নাই আৰু এয়া আমাৰ পাইলট সভা আৰু এইপিনে ভাত বহাইছে পুতু হাই এবাৰ দি দিয়া আৰু এইপিনে নেকি ভাত থাক গান বজাই আছে দেখাই নাই এই অলপ আগত কান্দি আছিল আইফোনৰ কাৰণে তাইক আইফোন লাগে কান্দুৰি কাকা কিবা এটা কয় আজি লাষ্ট বছৰটো লাষ্ট দিন আজি কেনেকুৱা ভাল লাগিছে অহা বছৰটো কেনেকুৱা লাগে ভাল লাগে गूगल पे चले हर QR पे আমাৰ সানিয়ে পুৰা কণী গুজৰাত বিজি কিবা এটা কৈ দিয়া নতুন বছৰৰ কাৰণে নতুন বছৰ আহিব কেনেকুৱা লাগে নতুন বছৰটো আৰু এয়া চাহৰ আয়োজন
খাব ৰৈ আছে এইবোৰে আৰু আমি লেডিজ দুজনী ঠাণ্ডাত একদম কিবা লাগি গৈছে ভাত চাত হেৰি হৈ গৈছে বহুত ঠাণ্ডা আম্মাই বনাইছে আৰু চাউলৰ ভাত যে মানুহকেইটা এবাৰ দেখাই দিওঁ হাই বাই এটা ক দেখা নাযায় বাৰু মাং ব্ৰইলাৰচোন নাই সৰু হৈ গ'লচোন নালাগে আৰু মই ইমান নাখাওঁ আৰু আছে মানে দুবাৰ মাৰিব লাগিব এবাৰত বাইচান্স কেতিয়াবা কম হৈ যাব পাৰে গাইজ খাই বৈ লওঁ পাছত দেখাই আছো দিয়া আপোনাক খোৱা কেনেকুৱা টেষ্টি বনাইছা খাই পেলাই কোৱা আকৌ ভাত চাত খোৱা হৈ গ'ল আৰু এতিয়া জুই চুই পোৱা আৰু আমাৰ খানা চানা খোৱা হৈ গ'ল আৰু চ' আশা কৰোঁ অহা বছৰটো জানো ধুনীয়াকৈ চবৰে হাঁহি ফূৰ্তিৰে যাওক আৰু চ' হেপী নিউ ইয়েৰ আৰু বাই